জীৱনত সফল হোৱাৰ 10টা উপায়। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক কেতিয়াও শুকুৱাব নোৱাৰে। চৰাইয়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয় নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত হাৰি নাযাবলৈ হ'লে নিজৰ কৰ্মৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। সফলতা কেৱল 2টা কলাৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেই কলা 2টা হৈছে চেষ্টা আৰু পৰিশ্ৰম। জীৱনত হয় জিকিব নহ'লে শিকিব। হাৰিলোঁ বুলি ভাবি নিজৰ সন্মুখত দেৱালখন নিজে গাঁঠি নল'ব। ভাগ্যই তেওঁকহে সহায় কৰে যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। ধৈৰ্য এনেকুৱা এবিধ গছ যাৰ গোটেই গাতে কাঁইট থাকে, কিন্তু ইয়াৰ ফল খুবেই সোৱাদযুক্ত হয়। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰা এটাও হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে। জীৱনৰ লক্ষ্যপথত আগবাঢ়োতে লাহেকৈ যাওক বা বেগেৰে যাওক, কোনো কথা নাই, কিন্তু ভাগৰি ৰৈ নিদিব। কেতিয়াও এনেকুৱাকৈ নাভাবিব যে মই অকলশৰীয়া, বৰঞ্চ ভাবি লওক যে আপুনি অকলেই যথেষ্ট। যদি পৰিশ্ৰমক অভ্যাসত পৰিণত কৰিব পৰা যায়, তেনেহ'লে সফলতাই আমাৰ ওচৰ চপাটো নিশ্চিত।